মৰ্নিং বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকেও ভালে কুশলে আছে চাগে। ময়ো আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে আছোঁ। গতিকে আজি মোৰ ভিডিঅ'টো হ'ব এটা দুৰ্গা পূজাৰ বিষয় লৈ। গতিকে এই ভিডিঅ'টো চাই থাকক। আগলৈ মই আপোনাক দেখাই আছোঁ আৰু কথাখিনি কৈ আছোঁ আপোনালোকক। গতিকে দুৰ্গা পূজা আহি আছে, আপোনালোকৰ কেনেকুৱা লাগি আছে নাজানো, কিন্তু মোৰ মনটো একেবাৰে বেয়া লাগি আছে। কিয় কি এবাৰ দুৰ্গা পূজা এটেণ্ড কৰিব নোৱাৰিম, যিহেতু বাহিৰতে আছোঁ। গতিকে এই বছৰো নোৱাৰিম, অহা বছৰো আপোনালোকৰ আশীৰ্বাদত যাব পাৰোঁ ন ঠিক নাই। গতিকে বহুত মনটো বেয়া লাগি আছে। আপোনালোকৰতো একদম পূৰা ফূৰ্তি লাগি আছে চাগে, কিয় কি দুৰ্গা পূজা আহিছে, ক'ত ক'ত ফুৰিবলৈ যাব, শ্বপিং কৰিবলৈ যাব আপোনালোকে। গতিকে সেইমতে কি আমাৰো মনটো এতিয়া বাহিৰত আছোঁ, যেতিয়া বেয়া লাগি আছে আৰু সেইটো কথাই আৰু কি এতিয়া যদি আমি ইয়াত থাকোঁ, ইয়াত থাকিলে কি এতিয়া বাহিৰত আমাৰ অসমত যিকোনো কি ফেষ্টিভেল আমি এটেণ্ড কৰিব নোৱাৰোঁ। গতিকে খুবেই মনটো বেয়া লাগে। বিহুৱে হওক, দুৰ্গা পূজাই হওক বা যিকোনো ফেষ্টিভেলে হওক কি চবতকৈ বেছি মোৰ ভাল লাগে আকৌ বিহুতকৈ আকৌ দুৰ্গা পূজা। এতিয়া দুৰ্গা পূজা কি এতিয়া বেংগলোৰ মেইন চিটিত আৰু দুৰ্গা পূজা পাতে, কিন্তু ইয়াত ইমান গাঁৱলীয়া জেগা ইয়াততো দুৰ্গা পূজা নাপাতে। বেংগলোৰ চিটিত পাতে দুৰ্গা পূজা, আৰু চিটিত বহুত জেগাতে পাতে। তাত কিয় চিটিত বেংগলোৰ চিটিত বহুত আমাৰ বেংগলী মানুহ, কলকাতাৰ বেংগলী মানুহ আছে, আমাৰ অসমৰ মানুহ আছে। সেইবিলাকৰ মানুহে তাত চিটিত দুৰ্গা পূজা পাতে। এতিয়া তাত থকাহেঁতেন, চিটিত থকাহেঁতেন আপোনালোকক মই দেখাব পাৰিলোঁহেঁতেন, কিন্তু এতিয়া চিটিত নাই। গতিকে মই আপোনালোকক দুৰ্গা পূজা দেখাব নোৱাৰিম, ইয়াৰ চিটিত কেনেকুৱা দুৰ্গা পূজা হয়। গতিকেহে কি আপোনালোকৰ কালী পূজাটো চবতে হয়, অল ইণ্ডিয়াতে কালী পূজা হয়। গতিকে ইয়াৰ কালী পূজা আপোনালোকক মই দেখাম। কালী পূজাৰ সময়ত মই মহাৰাষ্ট্ৰ গৈ আছোঁ, মহাৰাষ্ট্ৰত মই আপোনালোকক কালী পূজা দেখাম। গতিকে মই দুৰ্গা পূজা দেখাব নোৱাৰোঁ ইয়াত কেনেকুৱা। গতিকে তাৰ বাবে মই চৰি বুলি কৈছোঁ আপোনালোকক। আৰু খুব সোনকালে আপোনালোকক মই ভাল ভাল ভিডিঅ' দিম। মোৰ ভিডিঅ'ত লাইক কমেণ্ট শ্বেয়াৰ আহক নাহক, কিন্তু মই ভিডিঅ' আপলোড সদায় দি থাকিম। আপোনালোকে ভাবিছে একেটা ডেছত একেটা লোকেশ্যনত সদায় ভিডিঅ' দি থাকে বুলি, কিন্তু সেই বুলি নহয় আৰু মই ভিডিঅ' দিয়ে থাকিম। আৰু মোৰ লাইক কমেণ্ট শ্বেয়াৰ আহক নাহক, কিন্তু মই আপোনালোকৰ আশীৰ্বাদত মই ভাবোঁ কি মই অকণমান আগবাঢ়ি যাব পাৰিম, আপোনালোকে যদি মোক ছাপোৰ্ট কৰে আৰু। গতিকে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো ভাল হওক বেয়া হওক, গতিকে চাব, অকণমান চাই মেলি মোক ক'ব কমেণ্টত, যদি কেনেকৈ কি হৈছে কি নাই হোৱা কমেণ্টত ক'ব। আজি আমাৰ অসমত বতৰ কেনেকুৱা নাজানো, কিন্তু আমাৰ ইয়াত এতিয়া বতৰ কিন্তু ঠাণ্ডা, কিনকিনীয়া বৰষুণ দি আছে। আৰু ৰাতিপুৱা মই ডিউটি ওলাই নাই, অকণমান তেতিয়াই আহিছোঁ আৰু চাই থাকক। বন্ধু বান্ধৱীসকল, বহুদিনৰ পাছত কেতিয়া দুৰ্গা পূজাৰ যেনে কথা মই কৈ আছোঁ, ক'লে ইয়াৰো কৈছে, ইও কৈছে কি একদম বহুত ঘৰলৈ যাবলৈ মন গৈছে, দুৰ্গা পূজা চাবলৈ মন গৈছে। গতিকে ই কিবা এটা কয়, গতিকে শুনক আপোনালোকে। হেল্ল' গাইজ, তো মই আগৰ ভিডিঅ'ত আছিলোঁ, দেখিছিলে চাগে আপোনালোকে। তো বহুত দিনৰ পিছত আকৌ আহিলোঁ ভিডিঅ'টোত। তো গতিকে মিণ্টুদাক ছাপোৰ্ট কৰিব। মিণ্টুদাই ভিডিঅ' চিডিঅ' নবনোৱা হ'ল, গতিকে কিবা অলপ প্ৰব্লেম হৈ আছিলে, সেইকাৰণে ভিডিঅ' কৰা নাছিলে। তো অলপমান সহায় কৰিব যাতে। মই আগৰ ভিডিঅ'ত ওলাইছিলোঁ কেইবাটাতো, তো বৰ্তমান আজি আহিলোঁ। তো সেয়াই কি কয় তাৰপিছতে। গতিকে বন্ধু বান্ধৱীসকল, ই কি ক'লে নাজানো আপোনালোকৰ ওচৰত। গতিকে সেয়াই আশা, দুৰ্গা পূজা পৰি লৈ পেলাই বহুতৰ আশা থাকে, ফুৰিবলৈ মন যায়, ধুনীয়া ধুনীয়া কাপোৰ লৈ পিন্ধি মেলি ফুৰিবলৈ যায়। কিছুমানে ল'ৰাবিলাকে এতিয়া কি যিবিলাক আমাৰ নিচিনা ল'ৰা, ল'ৰা সেইবিলাকে বাইক লৈ ঘূৰিবলৈ যায়, এটা আশা থাকে আৰু। গতিকে যিহেতু এইবাৰ দুৰ্গা পূজা এটেণ্ড কৰিব নোৱাৰিলোঁ, বান্ধৱীসকল আপোনালোকে মোৰ ভিডিঅ'টো চাব। কি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নকৰিলেও নাই বাৰু, খালি এবাৰ চাব ভিডিঅ'টো কেনেকুৱা কি। আৰু যিবিলাক কি ভিডিঅ' মই বনাই গৈ আছোঁ, আৰু এটাও ভিডিঅ' কি লাইকৰ নহয় চাগে, চাবলৈ পৰা লাইকৰ নহয়, কিন্তু তথাপিও মোৰ আশাৰে মই বনাইছোঁতো। সেইকাৰণে আপোনালোকে লাইক কমেণ্ট ছাবস্ক্ৰাইব নকৰিলেও হ'ব, শ্বেয়াৰ নকৰিলেও হ'ব, খালি এবাৰ ভিডিঅ'টো চাব আৰু কমেণ্ট এটা কৰি জৰুৰ জনাব। গতিকে আজি মোৰ যিহেতু এইটো মোৰ ব্লগ, আজি ব্লগটো এইটো মই ইমানতে সামৰণি মাৰিছোঁ। গতিকে জয় হিন্দ।